ধেমাজিত গ্ৰন্থমেলা পাতি আছে। চ' মই গ্ৰন্থমেলাটো চাই আহিম বুলি ভাবিছোঁ। তো আজি মই ভিডিঅ'টো চাইকেলৰ পৰা আৰম্ভ কৰি দিলোঁ। চাইকেলেৰে গৈ আছোঁ। এতিয়া মোৰ লগত আপোনালোকক ব'লক, এইখন আমাৰ গাঁওখন হয়। তো এতিয়া আমাৰ নতুন এটা ৰাস্তা দি গৈ ভাল ৰাস্তা। তো ব'লক আমি গ্ৰন্থমেলা ভেজালাৰ ধৰে ভেজালে পূৰা মজাছে আৰ্ট কৰিছে। তো ফাইনেলি আমি আহি পালোঁ ইয়াৰ গ্ৰন্থমেলা। তো গ্ৰন্থমেলা চলি আছে। তো আমাৰ লগতে আপোনালোকক বোলো গ্ৰন্থমেলা চাবলৈ। তো এয়া মোৰ পাছফালে ফেন আহিছে, ফেনৰ ভিডিঅ' বনাই আছে। এওঁ এটা ইউটিউব চেনেল আছে, মই লিংকটো দিম বাৰু ডেছক্ৰিপশ্যনত। তো ব'লক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাৰিওফালে কেৱল কিতাপ আৰু কিতাপ। এইটো কিতাপৰ ঘৰ। ইয়াত চাৰিওফালে দেখিব পাইছে চব কিতাপ। আমাৰ লগৰ দুজনেও মানে ইয়াত কিতাপ দোকানত আছে মানে। তো ব'লক আমি লগৰ কেইজনৰ কিতাপৰ দোকানত চাওঁ কি কিনো কিতাপ আছে। তো ব'লক আমি কিতাপ চাওঁগৈ। বিভিন্ন ধৰণৰ কিতাপ আছে। তো কিতাপ কিনিবি নেকি কৌশিক? নিকিন? তই কিনিবি নেকি কিতাপ? পিনে মাথো কিতাপ কিতাপ আৰু কিতাপ। চাওক না কিমান হাজাৰ হাজাৰ কিতাপ আছে। ৱাও, কিতাপৰ মাজত আহিলে মানে একদম কিতাপৰ মাজত সোমাই গৈছে নিচিনা লাগি গৈছে। ইমান ভাল লাগিছে। ইখনৰ পিছত সিখন কিতাপ, সিখনৰ পিছত সিখন কিতাপ। একে কয়খন মেলা। মেলা ধেমাজি কি চাই আছ? নামটো কচোন। ৱাও, চিয়ৰ 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 মেৰেং। আছে নহয় দেৱাল ৰমণীয় অনুভৱ দেৱকান্ত সন্দিকৈ। ঈশ্বৰহীন পৃথিৱীৰ সপোন জীৱন সম্পৰ্কে চিন্তা। চিত্ৰলেখা কলকাতা এখন আহমদীয়া মুছলিম জামাত। নিউ ডলফিন কলকাতা। ইয়াত প্ৰগ্ৰেম চলি আছে।